নমস্কাৰ, এই ভিডিঅ'টোত আজি আমি আলোচনা কৰিম ষষ্ঠ শ্ৰেণীৰ অসমীয়া পাঠ্যপুথিৰ শহা আৰু সিংহ নামৰ পাঠটিৰ সমূহ প্ৰশ্ন আৰু উত্তৰৰ বিষয়ে। আহক দেৰি নকৰি ভিডিঅ'টোৰ মাজলৈ সোমাই যাওঁ। আৰু যদিহে আপুনি এই ভিডিঅ'টো নতুনকৈ চাই আছে, তেতিয়াহ'লে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। প্ৰশ্ন নং 1 দিছে সঠিক উত্তৰটো বাছি উলিয়াবলৈ। জীৱ-জন্তুবোৰে অৰণ্যৰ পৰা সিহঁতে নোহোৱা হৈ যাব বুলি কিয় ভয় কৰিছিল? ইয়াৰ উত্তৰটো হ'ব খ, মন্দমতীয়ে যধে-মধে জন্তুবোৰ বধ কৰাৰ বাবে। তাৰ পিছৰটো হ'ব মন্দমতীয়ে কুঁৱাটোৰ ভিতৰলৈ কিয় জাপ দিছিল? ইয়াৰ উত্তৰ হ'ব ঘ, কুঁৱাটোৰ ভিতৰত অন্য এটা সিংহ থকা বুলি ভবাৰ বাবে। 4 নম্বৰ প্ৰশ্নটো আছে শব্দৰ অৰ্থ আঁচটানি। ক্ষুধা মানে ভোক, নিবাৰণ মানে বাধাকৰণ, গুচোৱা কাৰ্য, প্ৰতিবিম্ব মানে ছাঁ, হাজিৰ মানে উপস্থিত, বন্ধক মানে আইনৰ ওচৰত কোনো বস্তু থৈ ধাৰ লোৱা কাৰ্য। তাৰপিছতে আছে কেশৰ মানে সিংহৰ ডিঙিৰ দীঘল নোম, নিস্তাৰ মানে হ'ব ৰক্ষা বা উদ্ধাৰ। নং 5, তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ কোৱা আৰু লিখা। অৰণ্যৰ জীৱ-জন্তুবোৰ কোনে যধে-মধে বধ কৰিছিল? উত্তৰ, অৰণ্যৰ জীৱ-জন্তুবোৰ মন্দমতী নামৰ সিংহটোৱে যধে-মধে বধ কৰিছিল। শহাটোৱে মন্দমতীৰ ওচৰলৈ মুঠ 5টা শহা অহা বুলি কিয় কৈছিল? দৰাচলতে কেইটা শহা আহিছিল? শহাটোৱে মন্দমতীৰ ওচৰলৈ মুঠ 5টা শহা অহা বুলি কৈছিল। দৰাচলতে এটা শহাহে আহিছিল। কুঁৱাৰ পানীত প্ৰতিবিম্বটো দেখি মন্দমতীয়ে কি কৰিছিল? উত্তৰ, কুঁৱাৰ পানীত প্ৰতিবিম্বটো দেখি মন্দমতীয়ে আন এটা সিংহ আছে বুলি খঙত কুঁৱাটোত জাপ মাৰিছিল। তাৰ উত্তৰ তলত আলোচনা কৰি লিখা। ক, অৰণ্যৰ জীৱ-জন্তুবোৰে আলোচনা কৰি কি সিদ্ধান্ত লৈছিল? সেই মতে কাম কৰিলে তেওঁলোকৰ কি লাভ হ'ব বুলি ভাবিছিল? উত্তৰ, অৰণ্যৰ সকলো জীৱ-জন্তুৱে মিলি আলোচনা কৰিছিল আৰু সিদ্ধান্ত লৈছিল যে প্ৰতিদিনে পালক্ৰমে এটি জন্তু সিংহটোৰ আহাৰ হিচাপে পঠোৱা হ'ব। সেইমতে কাম কৰিলে সিংহৰ ক্ষুধা নিবাৰণ কৰাৰ লগতে অৰণ্যৰ জীৱ-জন্তুবোৰকো সম্পূৰ্ণৰূপে ধ্বংস হোৱাৰ পৰা ৰক্ষা কৰিব। কুঁৱাৰ পানীত শহাটোৱে তাৰ প্ৰতিবিম্বটো দেখি কি বুদ্ধি পাঙিছিল? কুঁৱাৰ পানীত শহাটোৱে তাৰ প্ৰতিবিম্বটো দেখি কি বুদ্ধি পাঙিছিল? উত্তৰ, কুঁৱাৰ পানীত শহাই তাৰ প্ৰতিবিম্বটো দেখি বুদ্ধি পাঙিলে আৰু মন্দমতীক কুঁৱাটোৰ ওচৰলৈ লৈ গ'ল। শহাই ক'লে, মহাৰাজ, আপোনাক দেখি সি এই কুঁৱাটোতে লুকাই আছে। মন্দমতীয়ে খঙত কুঁৱাৰ পানীত জুমি চাই নিজৰ প্ৰতিবিম্বটো দেখি আন এটা সিংহ আছে বুলি ভাবিলে আৰু কুঁৱালৈ জাপ দিলে। সিংহক পতিয়ন নিয়াবলৈ ভয়তে শহাই ইনাই-বিনাই কি কৈছিল? উত্তৰ, সিংহক পতিয়ন নিয়াবলৈ ভয়তে শহাই ইনাই-বিনাই কৈছিল যে আন এটা সিংহ সিহঁতৰ আগত ৰজা হৈ থকাৰ দাবী কৰিছিল। প্ৰশ্ন নং ঘ, কুঁৱাটোৰ ভিতৰত সঁচাকৈ আন এটা সিংহ লুকাই আছিল নে? উত্তৰ, কুঁৱাটোৰ ভিতৰত আন এটা সিংহ নাছিল। শহাই নিজক সিংহৰ খাদ্য হোৱাৰ পৰা ৰক্ষা কৰিবলৈ সিংহক কুঁৱাটোৰ ভিতৰত আন এটা সিংহ আছে বুলি কৈছিল। কুঁৱাৰ পানীত সিংহই নিজৰ প্ৰতিবিম্বটোকে আন এটা সিংহ বুলি ভাবি খঙত কুঁৱাৰ পানীত জঁপিয়াই দিলে। 8 নং প্ৰশ্ন, বিপৰীত অৰ্থ বুজোৱা শব্দবোৰ পাঠৰ পৰা বিচাৰি উলিয়াই লিখা। নিৰ্বলি, বলি, বৰ্জন, সুখ, দুখ, প্ৰজা, মহাৰাজ, স্থিৰ, চঞ্চল, অসন্মত, মান্তি, দূৰ, ওচৰ, চঞ্চল, স্থিৰ।
9 নং প্ৰশ্ন বাক্য ৰচনা কৰা। ৰাজত্ব। আহোম স্বৰ্গদেউ চুকাফাই অসমত ৰাজত্ব কৰিছিল। প্ৰস্তাৱ। বনৰ জন্তুবোৰ মনে প্ৰস্তাৱ দিছিল। প্ৰতিবিম্ব। পানীত আমি নিজৰ প্ৰতিবিম্ব দেখা পাওঁ। প্ৰতিধ্বনি। নিজানত আমি প্ৰতিধ্বনি শুনা পাওঁ। অনায়াসে। দৈনিক পঢ়া শুনা কৰিলে পৰীক্ষাত অনায়াসে উত্তীৰ্ণ হ'ব পাৰি। 10 নম্বৰ প্ৰশ্ন দলত আলোচনা কৰি পাহিবোৰত থকা শব্দ ব্যৱহাৰ কৰি তলৰ দফাটো সম্পূৰ্ণ কৰা। জুমনিহঁতৰ ঘৰৰ কাষেৰে এটি নিজৰা কুলু কুলুকৈ বৈ গৈছে। ফুলনিখনত ফুলবোৰ জকমককৈ ফুলি আছে। ফুলবোৰত ভোমোৰাই গুণ গুণকৈ উৰি ফুৰিছে। নিয়ৰৰ টোপালবোৰ টোপ টোপকৈ সৰিছে। ৰিব ৰিবকৈ বতাহ বলিছে। গোলাপৰ পুলিটো লহপহকৈ বাঢ়ি আহিছে। তাকে দেখি জোনমণিয়ে খিলখিলকৈ হাঁহিছে। দুজনীয়া দলত বিভক্ত হৈ উদাহৰণ চাই থকা আন আন শব্দ গঠন কৰা। গলগলীয়া, খলখলীয়া, চকচকীয়া, মলমলীয়া। টিকটিকিয়া, চিকচিকীয়া, লিকলিকিয়া, পিকপিকিয়া। জকমক, খকমক, ককমক, টকমক। টিকটিক, চিকচিক, খিকখিক, লিকলিক। ভিডিঅ'টো চাই কেনেকুৱা পালে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। আৰু চেনেলটো যদি নতুনকৈ আহিছে তেতিয়াহ'লে বেল আইকনটো প্ৰেছ কৰি এনেধৰণৰ আৰু ভিডিঅ'জ পাবলৈ কাৰণে ছাবস্ক্ৰাইব কৰি ল'ব আৰু এটা কমেণ্ট কৰি যাব যাতে মই আৰু ভিডিঅ' আপোনালোকৰ মাজলৈ আগবঢ়াব পাৰোঁ।